ল'ৰাটো আজি চুৰি তুলি কাটি একদম কথাই বেলেগ আৰু বা এইবিলাক বেলেগ এইটো গোন্ধটো ভাল আৰু যিহেতুকে ছোৱালী মানুহৰ স্বভাৱ জানে কি লওঁ নলওঁ সেনেকুৱা লাগি থাকে আৰু এইফালে বৰষুণ আহিলে আজি মই মানে বহুত দিনৰ মূৰত ये वाला पहन के निकला है स्मेल तो से मजा End of flashback. Hey guys, good morning. কি খবৰ সকলোৰে হাগৰ সকলো ভালে আছে and welcome back to my channel. So এতিয়া morning আজি ভিডিওটো ষ্টাৰ্ট কৰিছো रुको जरा सबर करो মৰ্নিং পৰা একচুয়ালি মই ভিডিওটো কেতিয়াবা ষ্টাৰ্ট কৰিছো আৰু বৰ্তমান এটা মৰ্নিং হৈ থকা নাই এতিয়া ইভিনিং হৈ গৈছে বাট ইন্ট্ৰটো দিব লাগে সো দ্যাট মই এনেকৈ মৰ্নিঙৰ পৰা ষ্টাৰ্ট কৰা বুলি ক'ব লাগিব যেহেতুকে মই ভিডিওটো অলৰেডি মই মৰ্নিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো সেয়ে আৰু আজি মানে বহুত জেগাত যাব লগা আছে আমাৰ মোৰ ভাইটিৰ মানে বহুত কাম আছে আৰু আজি বহুত বস্তু মানে দেখাম কি কৰিম নকৰিম গোটেইখিনি দেখুৱাম তো বেছি কথা নকওঁ তেন্তে বলো আজি ভিডিওটো মৰ্নিং পৰা ষ্টাৰ্ট কৰোঁ এইফালে আমি মৰ্নিং চাহ আৰু পেটিছ খাইছোঁ আচলতে মই চাহ এনেকৈ নাখাওঁ অকণমান জ্বলা বস্তু থাকিলে মই চাহটো খাওঁ যিহেতুকে জ্বলা বস্তুৰ লগত মানে চাহ খাই বহুত ভাল লাগে আৰু এইফালে ইয়াক চাওক মানে পেটিছ দেখিলে মুখৰ পানী পৰা নিচিনা হয় আৰু এইফালে মই মাক ক'লোঁ অকণমান খাই কিনে দেখুৱাই দিবৰ কাৰণে চ' এইফালে মায়ে অকণমান খাই কিনে দেখুৱাই দি আছে আৰু ৱাহ ঠিকে আছে আৰু এইফালে ভাইটিও অকণমান খাই দেখাব এইহে 2 hours later. গাইজ সেইফালে আলু নহৰু আদা পিঁয়াজ মটৰ বিলাহী জলকীয়া গোটেই ৰেডি এইফালে কেৰাহী বহাই দিছোঁ একেবাৰে গৰম আৰু এতিয়া আমাৰ চিকেন বৰ্তমান বাথৰুমত ধুই চলি আছে চিকেনৰ এইফালে মই এইফালে মানে আলুটো ভাজি লওঁ দেন মানে আমাৰ চিকেন হ'ব আজি চিকেন আমাৰ মাংস আহি গৈছে এইফালে ভাইটিৰ কাৰণে ডাঙৰকৈ লেগ পিচটো থৈ দিয়া আছে মছলাখিনি বৰ্তমান অকণমান ভাজি লওঁ ফাৰ্ষ্টতে মছলাখিনি দিছোঁ অলপ ভাজি লৈ পেলাই আমাৰ মাংস মেৰিনেট কৰি থৈছোঁ দেন এইফালে মছলাটো ভাজি লৈ পেলাই ইয়াতে দিম মেৰিনেটেড মাংস মেৰিনেট কৰি অকণমান সময় থৈ দিছোঁ আৰু এইটো চাইডে ফুড কালাৰ দি দিছোঁ অকণমান অৰেঞ্জ আহিছে ন এনেকুৱা কালাৰ দেখি কিন্তু মোৰ বিৰাট ভাল লাগে আৰু এইফালে ধনিয়া পাত নিদিওঁ মই কেতিয়াবা বাট এইফালে আজি মই ধনিয়া পাত কাটিছোঁ দি চাওঁ কেনেকুৱা টেষ্ট আহে আৰু এইফালে মাংস বনি আছে Few moments later. এতিয়া ৰন্ধা কৰা হৈ গ'ল এতিয়া খোৱাহে কথা যিটোকে দুপৰীয়া হৈ আহিছে এতিয়া খাব লাগে পটাপট আকৌ আমাৰ ফেঞ্চি বজাৰতো যাব লগা আছে যে তো খাই বৈ আমি যাম ফেঞ্চি বজাৰ আৰু এইফালে লাও চিংৰি শুকান মাছৰ লগত বনাইছিলোঁ তাকে দেখুৱাই Few moments later. চ' গাইজ এইফালে মই ওলাই আহিলোঁ আৰু এইটো চাইডে ভাইটি আৰু মই 100 টকাটা আনছস চ' এতিয়া মই আৰু ভাইটি ওলাই আহিলোঁ এতিয়া আমি গৈ আছোঁ ফেঞ্চি বজাৰ এতিয়া জাষ্ট ভাত পানী খাই ওলাইছোঁ আৰু এইফালে পিম্পলছ এটা কিবা উঠি আছিলে সেইটো খুচৰি দিওঁতে গোটেইখিনি মানে ৰঙা পৰি থাকিলে ফুলি গৈছে এইটো চাইডটোৰ পৰা আৰু এইফালে ল'ৰাটো আজি চুৰি তুলি কাটি একদম কথাই বেলেগ আৰু বা চাওঁ অলপ ঘূৰি দে क्या बात है बैक साइड तो देखाब নোৱাৰিম একেবাৰে এই একদম হালত বেয়া মানে এইটো চাইডত দেখুৱা নাযায় তো ঠিক আছে এইফালে মই আজি বহুত দিনৰ পিছত জিন্সৰ পেণ্টটো পিন্ধি ওলাইছোঁ তো এবাৰ দেখুৱাই দিওঁ নেকি চাওঁ ধৰা অলপ শেষ হইব না না তো শেষ হইব না আজি মই মানে বহুত দিনৰ মূৰত ये वाला पहन के निकला है तो गाइज আজি বহুত দিন পিছত ওলাইছোঁ ঠাণ্ডা গুচি গ'ল 2023 ঠাণ্ডা গুচি গ'ল 24 আহি গ'ল আমি ফেঞ্চি বজাৰ যোৱা নাই একো এটা কিনা নাই তো আজি বহুত দিন পিছত গৈ আছোঁ তো মই ফেঞ্চি বজাৰৰ পুৰা টুৰ দেখাম আজি যিখিনি পাৰিম মানে আৰু আজি আমাৰ ওলাওঁতে বহুত বেছি দেৰি হৈ গ'ল 2টাত ওলাম কৈছিলোঁ এতিয়া 4টা বাজে মানে ভাত পানী খাই ওলাওঁতে অকণমান দেৰি হ'ল তো বলক বেছি কথা নকওঁ এতিয়া গৈ থাকোঁ চলো ইভিনিং হৈ গৈছে পুৰা সো ইভিনিঙৰ অকণমান ওলাই ভাল লাগিছে যেহেতুকে কালি যেতিয়া মানে মই মা আৰু ভাইটি যেতিয়া বেংকত গৈছিলোঁ মানে যোৱাটো ব্লগত যে আপোনালোকে দেখা পালে আমি বেংকত গ'লোঁ
বেংকত যাওঁতে আমি এনেকুৱাই দুপৰীয়া ওলাইছিলোঁ পুৰা 12টামান বজাত। এতিয়াতো ধৰক পুৰা একদম ধুনীয়া ৱেডাৰ হৈ আছে, ধুনীয়া লাগি আছে। কিন্তু কালি যেতিয়া আমি ওলাইছোঁ এনেকুৱা ৰ'দ আছিলে, ৰ'দত পুৰা মাথা ঘূৰাই হালত বেয়া হৈ গৈছিলে। তো আজি অলপ ভাল লাগি আছে আৰু আজি মানে আমি বহুত দিন পিছত যাই আছোঁ ন ফেঞ্চি। তো চাওঁ কি আনো। তো এইফালে ৱেডাৰ দেখি কিন্তু ভাল লাগি আছে, মানে আজি গৰম চৰম তেনেকুৱা নাই। तुम्हारा कुछ है बोलने वाला? क्या बोलेगा अभी हेयर कटिंग तो इधर से चाওঁ। हाँ ঠিকে আছে, ভালেই লাগিছে, বেয়া লগা নাই। নতুন কাটিং আৰু এইটো ন? ঠিক ঠিক। আজিকালি তিনিআলিৰ লগে লগে এইকেইটা ৰাস্তাটো পুৰা একদম বজাৰ বহি গৈছে। তিনিআলি ৰাস্তাটোত এইফালে ভাইটি দোকানত গৈছে আৰু এইটো চাইডে চব পুৰা মানে গাঁৱৰ পৰা মাইকীবিলাকে পুৰা আজিকালি বজাৰ দিয়ে। এনেকৈ উন্নতি হৈ গৈছে দেশ পুৰা। আৰু একেবাৰে ব্ৰিজ হৈ ঘূৰাই লৈ আহিছে একেবাৰে আমাক। আমি মানে ফেঞ্চি যোনটো নতুনকৈ ব্ৰিজ অপেনিং হৈছে তাতে উঠা নাই ন, একেবাৰে গাড়ীটো দি উঠি অহা হৈ গ'ল আৰু সেইফালে ঘূৰি আহিলে। চ' কিন্তু এতিয়া ফেঞ্চি পাইছোঁ, যাওঁ অলপ সোমাওঁ। এণ্টাৰ হৈ গ'ল ফেঞ্চি বহুত দিনৰ পিছত। অ' মাই গড। আমার তো হোয়াইট ভালোই লাগে, কুর্তি সুতি দিয়া আসতে হবে। চ' এতিয়া ভাইটি আৰু মাৰ কাৰণে লোৱা হ'ল। এতিয়া আমি এইফালে কি মাৰ্কেট নাজানো, এইফালে যাওঁতে মানে এটা মাৰ্কেট আছে, এইফালে দেখা পাইছে। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই দিম। ইয়াতে আহিছোঁ ক্ৰক্স ল'বৰ কাৰণে এইফালে, বাট মোৰ চাইজৰ ধুনীয়া ক্ৰক্স এটাও পোৱা নাই, মানে মই যেনেকুৱা বিচাৰি আছোঁ। চ' মই ফ্ৰণ্টত এটা আছে, চাই লওঁ। চ' মোৰ ক্ৰক্স পোৱা হৈ গ'ল। এটা নতুন ডিজাইনৰ বোলে ক্ৰক্স ওলাইছিল, তাকে ল'লোঁ। আৰু এইফালে আমি গৈ আছোঁ আগফালে, আৰু কি চাওঁ চাই গৈ আছোঁ, কি চাওঁ আৰু কি পাওঁ। ইয়াত আহিলে একদম মাথাটো মোৰ ঘোলা হৈ যায়, কি লওঁ নলওঁ সেনেকুৱা লাগি থাকে পুৰা। কি ল'ব, কি লওঁ ऐसा लगता है मुझे। নেকি হ্যাঁ পারফিউম নেকি, কি হয় শুনচোন। ভাল লাগছে না? হয় নেকি? মানে এইবিলাকে ইয়াতে আছে, এইবিলাক বেলেগ। এইটোৰ গোন্ধটো ভাল। কিমানকে এইবিলাক? হা 1 ml 50K। ইয়াৰ স্মেলটো ধুনীয়া। হয় নেকি? গাইজ ইমান ধুনীয়া এটা পাৰফিউম, মানে ইটৰ বুলি কয় নেকি, লৈ বহি আছিলে মানুহটো। ইমান গোন্ধটো ভাল লাগিছে, স্মেলটো যে মজা, ইমান ধুনীয়া লাগিছে। ইয়াৰে স্মেল যোনটো ইয়াতে দিছে নাজানো। পাৰ ml 50K কৈছে, মানে পাৰ ml 1 ml এইখিনিমান হ'ব, সৰু এইখিনিমান হ'ব, সেইটোৱে 50। আৰু তাতে 3 ml এইখিনি এটা টেমা এটা দেখাইছে, সেইটো হৈছে 100। মানে বহুতে সৰু, পটককৈ শেষ হ'ব। কিন্তু চাই বস্তুটো ভাল লাগিছে, লোৱা নাই যদিও ভাল লাগিছে। ये बड़ा 550 और ये सब छोटा वाला
350 ऐसा साइज का है मेरे घर में है। बड़ा वाला कितने ऐसे ले कैसे जाएगा ये? पैकिंग कर देंगे ना, हल्का ले जा पाएंगे आप। इतना बड़ा नहीं चाहिए, रखने का जगह भी नहीं है। ये मीडियम ब्लैक वाला हाँ ये कितने का है? ভাল লাগিছে মোৰ এনেকুৱা এটা দৰকাৰ। ये ले लीजिए, कितना का? ये 450 का। बहुत दाम बोल गया। कंप्लेन है जो এটা 5 কপিও রান देखिए, आइए 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 आइए, ले जाओ भाई, ले जाओ ले जाओ। কিছে বহুত শপিং কৰিলো শ্বপিঙৰ পুতলাকেইটা দেখাই দি। অঁ ঢেৰ লৈছে আৰু একেবাৰে তাৰে দিন আৰু এই কালি যোৱাটো ব্লগত কৈছিলে নহয়, তাৰ মানে বহুতকেইটা বস্তু লগাই আছে, তো লৈ ল'লে আৰু বহুতকেইটা বস্তু। আৰু এইবিলাক কামৰে, কাৰণ কি কামত গৈ থাকে যে সেই কামৰ কাৰণে লাগে। আৰু এইফালে পূৰা আন্ধাৰ হৈ আহিছে, দিনৰ পোহৰত আহিছিলোঁ, এতিয়া পূৰা ৰাতি হৈ গৈছে। চ' আমাৰ শ্বপিং কৰা হৈ গ'ল আৰু এতিয়া আমি ওলাই আছোঁ আমাৰ ফেঞ্চি বজাৰৰ পৰা। আৰু সৰু সুৰা বস্তু কিছুমান আছিলে সেইখিনি লোৱা হৈ গ'ল, তো এতিয়া ওলাওঁ কাৰণ কি ৰাতি হৈ গ'ল পূৰা। আমি ফেঞ্চিৰ পৰা আহি জাষ্ট আমাৰ তিনিআলি পাই গ'লোঁ, এতিয়া গৈ আছোঁ। এতিয়া আহি পাইছোঁ ঘৰ, আৰু ঘৰ আহি আহোঁতে মানে এইবিলাক লৈ আহিছোঁ, জলকীয়াৰ চপ, কেপচিকাম মানে চপ এইটো, তাৰপিছত এইফালে আছে চিঙৰা, এইফালে চাটনি, আৰু এইফালে বৰ্তমান ড্ৰেছৰ ট্ৰায়াল চলি আছে। আৰু এইফালে মই চেণ্ডেলটো যে লৈ আহিছোঁ ক্ৰক্সযোৰ, এইযোৰ মানে মোৰ বহুত বেছি ভাল লাগিছে, চ' লৈ আহিলোঁ। বাট ইয়াৰ তলৰটো অকণমান বেলেগে ডিজাইন দেখোন, মই পৰি চৰি নগ'লে হ'ল আৰু উল্টি চল্টি, বাট মোৰ বহুত বেছি ভাল লাগিছে। চ' এতিয়া আমাৰ ইভিনিঙৰ স্নেক্স মানে চাই নাস্তা হৈ গ'ল, আৰু এতিয়া ঘৰ আহি পোৱাৰ পিছত মানে খানা খাই লৈ হেৰাই দিয়া মানুহ এইফালে বহি আছে, খাই লৈ আকৌ বিচাৰি ফুৰিছে খানাটো, মানে চিঙৰাটো পেটত অলৰেডি গুচি গ'ল, তাৰপিছত এইফাল সিফালকৈ বিচাৰি ফুৰিছে। তো যি কি নহওক গাইজ, আজি মানে মৰ্ণিঙৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, তেনেকৈ দেখুৱাব পাৰিছোঁ, পাৰা নাই কিমান দূৰ নাজানো, কিন্তু অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সদায় এনেকৈ অলপ অলপকৈ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰোঁ, বাট টাইম নিমিলে বা এনেকৈ সদায় ব্লগ কৰিব নোৱাৰোঁ, চ' 2-3 দিনৰ ব্লগটো একেলগে সোমাই দিওঁ, তেনেকুৱা হৈ আছে। তো যি কি নহওক অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু সেয়ে। চ' আজি ফেঞ্চি বজাৰ গৈছোঁ, কি লৈছোঁ দেখুৱালোঁ আপোনালোকক। কিছুমান ইউনিক বস্তু আজি দেখা পাইছোঁ, যিহেতুকে ৰমজানৰ মাহ চলি আছে ন, আৰু ঢেৰ পাৰফিউমছ এণ্ড এইফালে বস্তু বহুত দেখা পাইছোঁ, আৰু এইফালে চেৱৈ আৰু ঢেৰ কিবা কিবি বস্তু খাবলগীয়াও দেখা পাইছোঁ, বহুত ভাল লাগে সেইবিলাক দেখা পাই। আৰু সেই আৰু বহুত দিন পিছত ফেঞ্চি গৈছোঁ, তো কি লওঁ নলওঁ বস্তুবিলাক দেখা পাই সেনেকুৱা লাগি যায়, আৰু যিহেতুকে ছোৱালী মানুহৰ স্বভাৱ জানে, কি লওঁ নলওঁ সেনেকুৱা লাগি থাকে। আৰু এইফালে বৰষুণ আহিলে, আমি ঘৰ আহি পাইছোঁ আৰু এইফালে বৰষুণ আহিছে। তো যি কি নহওক গাইজ, আৰু ভিডিঅ'টো একো দীঘলীয়া নকৰোঁ, চ' ব্লগটো চাই কেনেকুৱা পাইছে জনাব, যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু সদায় নিচিনাকৈ মৰম কৰিব, মৰম দি যাব সেয়ে, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰাকৈ নাযাব। চ' খানাৰ হিচাপ চলি আছে বৰ্তমান এইফালে, কোনটো কাৰ হয়। আজিলৈ আহিছোঁ, নেক্সট আৰু এটা অন্য ব্লগত লগ পাম। চ' গাইজ আজিলৈ আহিছোঁ, নেক্সট আৰু এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ। টিল দেন টাটা, বাই বাই গাইজ।